हेलो फ्रेंड्स एसामिज किड्स लार्निंग हबले स्वागतम जनाइछु आजिर भिडिओटित মই 50 বিধ ফুলৰ নাম অসমীয়া আৰু ইংৰাজীত লৈ আহিছো গটিকে ভিডিওটি হেকলৈ চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিও চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব আহক তেন্তে আজিৰ ভিডিওটি আৰম্ভ কৰো 1 নম্বৰ গোলাপ ইয়াক ইংৰাজীত ৰ'জ বুলি কোৱা হয় 2 নম্বৰ জবা ফুল ইয়াক ইংৰাজীত হিবিস্কাস বুলি কোৱা হয় 3 নম্বৰ নয়নতৰা ফুল ইয়াক ইংৰাজীত পেৰিউইঙ্কেল বুলি কোৱা হয় 4 নম্বৰ সন্ধ্যামালতী ফুল ইয়াক 4 o'clock বুলি কোৱা হয় 5 নম্বৰ অপৰাজিতা ফুল ইয়াক ক্লাইটৰিয়া বুলি কোৱা হয় 6 নম্বৰ অশোক ফুল ইয়াক ইক্সৰা ফ্লাৱাৰ বুলি কোৱা হয় 7 নম্বৰ বকুল ফুল ইয়াক ইংৰাজীত বুলেট উড বুলি কোৱা হয় 8 নম্বৰ নবাজি ফুল ইয়াক ইংৰাজীত 9 o'clock বুলি কোৱা হয় 9 নম্বৰ কথনা ফুল ইয়াক ইংৰাজীত ক্ৰেপ জেসমিন বুলি কোৱা হয় 10 নম্বৰ নাৰ্জি ফুলক ইংৰাজীত মেৰিগল্ড বুলি কোৱা হয় 11 নম্বৰ কৰবি ফুলক ইংৰাজীত অলিয়েণ্ডাৰ বুলি কোৱা হয় 12 নম্বৰ হেৱালি ফুলক ইংৰাজীত নাইট ফ্লাৱাৰিং জেসমিন বুলি কোৱা হয় 13 নম্বৰ কপৌ ফুল ইয়াক ইংৰাজীত ফক্সটেল বুলি কোৱা হয় 14 নম্বৰ চম্পা ফুল ইয়াক ইংৰাজীত প্লুমেৰিয়া বা ফ্ৰেংকি পানী বুলি কোৱা হয় 15 নম্বৰ টগৰ ফুল ইয়াক ইংৰাজীত কেপ জেসমিন বুলি কোৱা হয় 16 নম্বৰ কেতেকী ফুল ইয়াক ইংৰাজীত পাণ্ডান বা কেউডা বুলি কোৱা হয় 18 নম্বৰ মধুমালতী ফুল ইয়াক ইংৰাজীত ৰংগুন ক্ৰিপাৰ বুলি কোৱা হয় 18 নম্বৰ খৰিকা যায় ইয়াক ইংৰাজীত আৰবিয়ান জেসমিন বুলি কোৱা হয় 19 নম্বৰ নাহৰ ফুল ইয়াক ইংৰাজীত কবৰা সেফ্ৰন বুলি কোৱা হয় 20 নম্বৰ সূৰ্যমুখী ফুল ইয়াক ইংৰাজীত সানফ্লাৱাৰ বুলি কোৱা হয় 21 নম্বৰ ধতুৰা ফুল ইয়াক ইংৰাজীত ষ্টাৰমনিয়াম বুলি কোৱা হয় 22 নম্বৰ জিনিয়া ফুল ইয়াক ইংৰাজীত জিন্নিয়া বুলি কোৱা হয় 23 নম্বৰ হাসনাহানা ফুল ইয়াক ইংৰাজীত নাইট ব্লুমিং জেসমিন বুলি কোৱা হয় 24 নম্বৰ কাগজ ফুল ইয়াক ইংৰাজীত বৌগন ভেলিয়া বুলি কোৱা হয় 25 নম্বৰ পদুম ফুল ইয়াক ইংৰাজীত লটাছ বুলি কোৱা হয় 26 নম্বৰ ডেজি ফুল ইয়াক ইংৰাজীত ডেজি বুলি কোৱা হয় 27 নম্বৰ কুঞ্জলতা ফুল ইয়াক ইংৰাজীত কাইপ্ৰেছ ভাইন বুলি কোৱা হয় 28 নম্বৰ ৰজনীগন্ধা ফুল ইয়াক ইংৰাজীত টিউবৰোজ বুলি কোৱা হয় 29 নম্বৰ স্থলপদ্ম ইয়াক ইংৰাজীত কটন ৰ'জ বুলি কোৱা হয় 30 নম্বৰ কেৰু ফুল ইয়াক ইংৰাজীত গাৰ্ডেন বালচান বুলি কোৱা হয় 31 নম্বৰ কামিনী কাঞ্চন ফুল ইয়াক ইংৰাজীত অৰেঞ্জ জেসমিন বুলি কোৱা হয় 32 নম্বৰ ভেট ফুল ইয়াক ইংৰাজীত ৱাটাৰ লিলি বুলি কোৱা হয় 33 নম্বৰ এজাৰ ফুল ইয়াক ইংৰাজীত প্ৰাইড অফ ইণ্ডিয়া ফ্লাৱাৰ বুলি কোৱা হয় 34 নম্বৰ পিয়াজ ফুল ইয়াক ইংৰাজীত ৰেইন লিলি বুলি কোৱা হয় 35 নম্বৰ পলাশ ফুল ইয়াক ইংৰাজীত ফ্লেম অফ দ্য ফৰেষ্ট ফ্লাৱাৰ বুলি কোৱা হয় 36 নম্বৰ পাৰিজাত ফুলক ইংৰাজীত পাৰিজাত বা নাইট ফ্লাৱাৰিং জেসমিন বুলিও কোৱা হয় 37 নম্বৰ ডালিয়া ফুল ইয়াক ইংৰাজীত ডালিয়া বুলি কোৱা হয় 38 নম্বৰ সোণাৰু ফুল ইয়াক ইংৰাজীত গোল্ডেন শাৱাৰ ফ্লাৱাৰ বুলি কোৱা হয় 39 নম্বৰ কুকুৱা লতি ইয়াক ইংৰাজীত মৰ্নিং গ্লোৰি বুলি কোৱা হয় 40 নম্বৰ কৃষ্ণচূড়া ফুল ইয়াক ইংৰাজীত গুলমহৰ বুলি কোৱা হয় 41 নম্বৰ গুটিমালি ফুল ইয়াক ইংৰাজীত ষ্টাৰ জেসমিন বুলি কোৱা হয় 42 নম্বৰ মাইক ফুল ইয়াক ইংৰাজীত এমেৰিলিছ লিলি বুলি কোৱা হয় 43 নম্বৰ লেভেণ্ডাৰ ইয়াক ইংৰাজীত লেভেণ্ডাৰ বুলিয়ে কোৱা হয় 44 নম্বৰ উলত চণ্ডাল এই ফুলক ইংৰাজীত মালাবৰ গ্লোৰি লিলি বুলি কোৱা হয় 45 নম্বৰ শংখ চক্ৰ গদা পদ্ম ফুল ইয়াক ইংৰাজীত ব্লু ক্ৰাউন পেছিয়ন ফ্লাৱাৰ বুলি কোৱা হয়
46 নম্বৰ হিমলু ফুল ইয়াক ইংৰাজীত ৰেড কটন সিল্ক ফ্লাৱাৰ বুলি কোৱা হয় 47 নম্বৰ টিউলিপ ইয়াক ইংৰাজীত টিউলিপ বুলি কোৱা হয় 48 নম্বৰ নীলঘণ্টা ফুল ইয়াক ইংৰাজীত ব্লুবেল বুলি কোৱা হয় 49 নম্বৰ ইন্দ্ৰমালতী ফুল ইয়াক ইংৰাজীত ক্ৰাইৰিচেন্থেমাম বুলি কোৱা হয় 50 নম্বৰ টিকনি জবা ইয়াক ইংৰাজীত স্লিপিং হিবিস্কাছ বুলি কোৱা হয় আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে